সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এক্সাম গাইড আছামিজ ইউটিউব ফেমিলিৰ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত মই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ গৈ আছো। ইয়াৰে প্ৰথমটো হ'ল বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ কেতিয়া খুলিব। আনটো খবৰ হ'ল পঞ্চম শ্ৰেণীলৈকে অসমৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান দিয়া হ'ব নেকি। ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খুলি দিয়াৰ চিন্তা চৰ্চা চলি থকাৰ সময়তে এটা বুৱা খবৰ ওলাইছিলে যে ডিচেম্বৰ মাহলৈকে বন্ধ থাকিব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ। কিন্তু এই কথা স্পষ্ট কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অহা 25 আগষ্টত ঘোষণা কৰিব কেতিয়া বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খুলিব। আনহাতে দ্বিতীয়টো খবৰ হ'ল পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান দিয়া হ'ব নেকি বিদ্যালয়সমূহত। পঞ্চম শ্ৰেণীলৈকে ৰাজ্যৰ সকলো বিদ্যালয়তে মাতৃভাষা মাধ্যমত হ'ব শিক্ষাদান, স্পষ্ট ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাল খবৰ, মাতৃভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ভাল খবৰ, মাতৃভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা মাধ্যমত হ'ব পাঠদান। ৰাজ্যৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো আহিব ইয়াৰ আওতালৈ। কিন্তু পঞ্চম শ্ৰেণীলৈকে ইংৰাজী বিষয় হিচাপে থাকিবনে নাথাকে সেই কথা স্পষ্ট নকৰিলে শিক্ষামন্ত্ৰীয়ে। ইংৰাজী মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ হ'ব ইংৰাজী মাধ্যমত পাঠদান। লগতে 10ম শ্ৰেণীলৈকে বিষয় হিচাপে অসমীয়া পঢ়াটো বাধ্যতামূলক হ'ব ৰাজ্যৰ সকলো বিদ্যালয়তে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্পষ্ট ৰূপত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে নতুন শিক্ষানীতিৰ প্ৰাৰম্ভিক কাঠামো ৰাজ্য চৰকাৰে অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষানীতি অনুসৰি প্ৰতিখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা মাধ্যমত শিক্ষাদান কৰোৱাৰ পৰামৰ্শ দিয়া হৈছে। আনকি প্ৰধানমন্ত্ৰীয়েও এই কথা উল্লেখ কৰিছে। গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থা ৰাজ্যত শীঘ্ৰে বলৱৎ কৰিবলৈ সংকল্প লৈছে।